हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। की खबर फ्रेंड्स, আপোনালোকৰ আশা কৰো ভালে আছে। মোৰো খবৰ ভালে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स, আজি মই আপোনালোকৰ কাৰণে জুৱেলাৰী কালেকশন লৈ আহিছো। মোৰ কি কিনো জুৱেলাৰী আছে সেইবোৰে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে এবাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ আপোনালোকে লাইক এটা কৰি দিব। আপোনালোকে লাইক নকৰে প্লিজ লাইক এটা আপোনালোকে কৰি দিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ফাৰ্ষ্ট কাণফুলিৰ পৰা আপোনালোকক আৰম্ভ কৰোঁ। গ'লবোৰ আপোনালোকক লাষ্টত দেখুৱাম। মই ফাৰ্ষ্ট মোৰ কি কিনো কাণফুলি আছে সেইবোৰে আপোনালোকক দেখুৱাই লওঁ। ফ্ৰেণ্ডছ, ফাৰ্ষ্ট কাণফুলি মোৰ এইযোৰ, এয়া এইযোৰ মই মেছৰ পৰা লৈছিলোঁ। বহুত কমত পাইছিলোঁ কাৰণে মেছৰ পৰা লৈছিলোঁ। এইযোৰ কাণফুলি বহুত দীঘলীয়া হয়, পচন্দ হৈছে কাৰণে কিনি লৈছিলোঁ। কিন্তু মই ইমান দীঘলীয়া নিপিন্ধোঁ, ভালো নালাগে, কেতিয়াবা পিন্ধোঁ আৰু সেইকাৰণে কিনি লৈছিলোঁ। কমতে পাইছিলোঁ। এইটো 94 লৈছিল, 100 লোৱা নাছিল, 94 এনি মই এইযোৰ কাণফুলি কিনিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন এই কাণফুলিযোৰ। লৈছিলোঁ। তাৰপিছত নেক্সট যাওঁ, নেক্সট কাণফুলি। ফাৰ্ষ্ট এইযোৰ ৰিং, এই ৰিংটো মই খুব ভাল পাওঁ। এইটো বেছি দামো নহয়, এইটো মই 20 টকা দি কিনিছিলোঁ এই কাণফুলিযোৰ। এনেকুৱা সৰু সৰু কাণফুলিবোৰেও পিন্ধি মোৰ ভাল লাগে বিশেষকৈ। মই সেইকাৰণে এইবোৰ মেলাত গ'লে কিন্তু কম দামী কাণফুলিবোৰ এইযোৰ লৈছিলোঁ। এইযোৰ কাণফুলি মোৰ। তাৰপিছত এইযোৰ আৰু এটা আছে, এইযোৰ ব্লেক পলিচৰ। এইযোৰো মই মেলাৰ পৰাই কিনিছোঁ। এইযোৰ কাণফুলি এইটো হ'ল। তাৰপিছত নেক্সট দেখাওঁ। নেক্সট হ'ল এইযোৰ কাণফুলি। এইযোৰ ছেটৰ কাণফুলি হয়। মই আপোনালোকক গলৰযোৰো দেখুৱাম। ছেটৰ হয় এইযোৰ কাণফুলি। গলৰটো মই দেখুৱাম আপোনালোকক। ফাৰ্ষ্টত কাণফুলিখিনি আপোনালোকক মই দেখুৱাই লওঁ। তাৰপিছত এইযোৰ কাণফুলি, এয়া এইযোৰ কাণফুলি। এইটো ছেটৰে হয় কাণফুলি। তাৰপিছত আৰু এটা আছে সৰু ঝুমকা। এয়া এইটো সৰু ঝুমকা। কৰি দেখুৱাওঁ আপোনালোকক, ভালকৈ দেখা পাব। সৰু এযোৰ ঝুমকা মোৰ। এয়া তাৰপিছত আৰু এযোৰ আছে সৰু। এইটো মোৰ বহুত মৰম লগা কাণফুলি হয়। মই ক'ৰবাত গ'লে পিন্ধোৱে এইটো কাণফুলি। বহুত ভাল লাগে কাণফুলিযোৰ। এইযোৰ পেহীয়ে মোক গিফ্ট কৰিছিল। শ্বিলঙত যাওঁতে শ্বিলঙৰ পৰা আনিছিল। পেহীয়ে গিফ্ট কৰিছিল এই কাণফুলিযোৰ। কিমান সৰু দেখিছেনে? টুকটো মৰম লাগে কাণফুলিযোৰ পিন্ধিলে কিবা। তাৰপিছত এইযোৰ কিনিছিলোঁ। এইযোৰ 20 rupees, ইমান কম দাম। মেলাত গ'লে কিছুমান কাণৰ কম পায় আনে, কিন্তু বহুত দাম। কিন্তু মই 20 টকা দামী কাণফুলিয়ে বেছিভাগ পিন্ধোঁ। ইমান দামী পিন্ধিব নোৱাৰোঁ। এইবোৰেই সৰু সৰু কাণফুলি চখতে কিনি লৈ আহি পিন্ধোঁ আৰু। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। তাৰপিছত আৰু এযোৰ আছে ৰাউণ্ড শ্বেপৰ। এযোৰ এইবোৰ চব 20 rupees। তাৰপিছত এইটোও 20 rupeesৰ কাণফুলি। চিম্পুলত কেতিয়াবা কুৰ্তি চুৰ্তি পিন্ধিলে এইবোৰ কাণফুলি পিন্ধি ভাল লাগে। মোৰ ভাল লাগে বিশেষকৈ। এইবোৰ নাজানো আৰু মই এইবোৰ পিন্ধিয়ে ভাল পাওঁ। ফ্ৰেণ্ডছ, আজি মোক ছোৱালীয়ে কেমেৰা কৰি দি আছে। কি কৰিম আৰু উপায় নাই। তাইও নাজানে ইমানকৈ। তাইক কৈছোঁ মই মোক অলপ ভিডিঅ' কৰি দিয়া, নহ'লে আৰু অকলে নোৱাৰি। তাই কেমেৰাটো ধৰি আছে, এনেকৈ ভিডিঅ' কৰি আছোঁ আৰু। সৰু ছোৱালী, তাইও নাজানে ন। এইযোৰ 20 rupeesৰ কাণফুলি। সেইকাৰণে আপোনালোকক ৰেগুলাৰ কেতিয়াবা ভিডিঅ' মই দিবই নোৱাৰোঁ এই শ্বুটৰ কাৰণে। কাৰণ মই অকলে নোৱাৰোঁ, কিছুমান বস্তু অকলে শ্বুট কৰিব নোৱাৰি জানো। সেইকাৰণে তাই থাকিলে তাই শ্বুট কৰি দিয়ে। তাইতো বাৰু মৰ্ণিং স্কুললৈ গুচি যায়। কেতিয়াবা আৰু মই নিজে নিজে কৰিবলগীয়া হয়। আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ। প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব, অকণমান মোক ছাপোৰ্ট কৰিব। অকলে ভিডিঅ' বনাওঁ, কোনো পৰিচিত মানুহ নাই।
মই চেষ্টা কৰিম যদি এইবোৰ ভিডিঅ' চাই আপোনালোকে ভাল নাপায় ক'ব আপোনালোকে যে বা এইটো এনেকৈ বনাব এনেকৈ বনালে ভাল হ'ব হয় নে আপোনালোকে জনাব সেই হিচাপত বনাবলৈ মই চেষ্টা কৰিম আৰু এতিয়া গোল্ডৰ কালেকশ্যনত যাওঁ এইটো এটা জাপি ডিজাইন এইটো কাণফুলি এইটো ইয়াৰে ছেটটো হ'ল এইটো গলৰ ছেট এইটো মোৰ বহুত পুৰণা হয় বহুত আগতে কিনা আজি 3 বছৰমান হ'ল এইটো পুৰা অসমীয়া গহনাৰ নিচিনা লাগে ন দেখাত অসমীয়া গহনা নহয় চিটি গোল্ডৰ হয় এইটো ঝুমকা গোল্ডৰ ঝুমকা হয় গোল্ডৰ কেতিয়াবা বিয়াই বাৰু গ'লে মেখেলা চাদৰৰ লগত এইযোৰ পিন্ধো চবতে আৰু কি দীঘলীয়া কাণৰবোৰ পিন্ধিও ভাল নালাগে এনেকুৱা পিন্ধো চিম্পুলত পিন্ধি যাওঁ এইযোৰ নেকলেছ সোণৰ নেকলেছ হয় এইটো সোণৰ নে চিটি গোল্ডৰ ফ্ৰেণ্ডছ আপোনালোকে ক'বচোন কমেণ্টত কিহৰ হয় এইটো আপোনালোকে কমেণ্টত জনাব মই কৈ নিদিওঁ এইটো সোণৰ নে চিটি গোল্ডৰ এই নেকলেছটো আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে ক'ব আৰু সোণৰ নে চিটি গোল্ডৰে আপোনালোকে জনাব এইটো এটা নেকলেছ এইটো এটা দীঘলীয়া জোনবেৰী গোল্ডৰ চিটি গোল্ডৰ হয় ফ্ৰেণ্ডছ এইটো গোল্ডৰ নহয় চিটি গোল্ডৰে হয় কাৰণ আমিনো আৰু গোল্ড ইমান দামী দামী নেকলেছ জোনবেৰী ক'ত পিন্ধিব পাম কিনাই পিন্ধি জীৱন কটাই আছোঁ সোণৰ বস্তু মোৰ তেনেকুৱা নাইয়ে ফ্ৰেণ্ডছ দেখুৱাবলগীয়া এইবোৰে আৰু সোণ বুলি পিন্ধোঁ আৰু সোণনো আৰু ক'ত পিন্ধিব পাৰিম বিয়াই বা হৈ যাওঁ সোণৰ ইমান দাম আমাৰ দৰে মানুহ কিনি পিন্ধাটো ইমান সম্ভৱ নহয় সোণ বুলি ক'লে এইটো এটা মোৰ ওপৰত ৰিং আছে আৰু এটা সৰুকৈ মোৰ টপ এটা আছে এইটোৱে আৰু মই কাণফুলি বিশেষকৈ বেছি পিন্ধিব নোৱাৰোঁ খজুৱাই যে সেইকাৰণে খুলি থৈ দিছোঁ কাণফুলি পিন্ধিলে মানে কাণটো পকি উঠে মোৰ সেইকাৰণে মই খুলি থৈ দিছোঁ এইটো এটা কাণফুলি দেখুৱাবই পাহৰিছিলোঁ এযোৰ কাণফুলি এইটো এটা ঝুমকা আছে কাণফুলিয়ে বেছি মোৰ কাণফুলি মই বহুত ভাল পাওঁ সেইকাৰণে য'তে যাওঁ দেখা পালে মই কিনি লৈ আহোঁ এয়া ঝুমকা কিনা ছোৱালীয়ে কিবা কৈ আছে মই বোলে দেখাইছিলোঁ এইযোৰ কাণফুলি এইযোৰ দীঘলীয়া হয় ঝুমকা টাইপ আৰু এইটো সোণৰ চেট বনি বনি থকা সোণৰ কেতিয়াবা পিন্ধোঁ আৰু বিশেষকৈ খালী গলতে থাকোঁ মই বেছি এইটো সোণৰ প্ৰতি ফ্ৰেণ্ডছ ইমান এটা হেৰি নাই যে পিন্ধিবই লাগিব কিন্তু নোৱাৰোঁ যাতে আৰু নিপিন্ধোঁ আৰু নাপাওঁৱেই যিহেতুকে চিটি গোল্ডবোৰে কেতিয়াবা আৰু পিন্ধোঁ চিটি গোল্ডৰে হয় ফ্ৰেণ্ডছ সোণৰ নহয় চিটি গোল্ড যোনটো সঁচা সেইটোৱে কৈছোঁ ন চিটি গোল্ডকনো কিয় সোণ বুলি আপোনালোকক ক'ম নহয় জানো এইটো এটা সৰু টপ কাণৰ এইটো এটা সৰু কাণফুলিয়ে মোৰ বেছি কাণফুলি আপোনালোক কিমান দেখাটো দেখিছে
এইযোৰ কাণফুলিটো দেখাইছিলোঁ এইটো গলৰ সেট হয় কাণফুলিটো এইটো গলৰ সেট হয় সেট আৰু এইটো কাণফুলিৰ সেট এইটোৰ লগত সেট আৰু ফ্ৰেন্ডছ এইখিনিয়ে আজি মোৰ জুৱেলাৰী কালেকশ্যন যিখিনি আছিল সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বেছি তেনেকুৱা বিশেষ একো নাই যিখিনি আছিল সেইখিনিয়ে আপোনালোকক দেখুৱাইছোঁ আজি জুৱেলাৰী কালেকশ্যনটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ কাষত থাকিব যাতে মই আগুৱাই যাব পাৰোঁ মোক অকণমান আপোনালোকে সহযোগিতা কৰক কাৰণ আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি ভিডিঅ' বনাওঁ নহয় জানো আজি চাওক মোৰ কোনো নাই ভিডিঅ' শ্বুট কৰি দিয়ে তথাপিও আপোনালোকক কষ্ট কৰি ভিডিঅ' বনাওঁ মোৰ কেমেৰা কোৱালিটি ভাল নহয় মই জানো ফ্ৰেণ্ডছ কিন্তু কি কৰিব এনেকৈ আপোনালোকে অকণমান চাওক মোক অকণমান ছাপোৰ্ট কৰক সহায় সহযোগিতা কৰক যাতে মই আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে ব'লক আজি